জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই অসমবাসীক দিলে সুখবৰ। এখন বলিউডৰ ফিল্ম শ্বুটিং চলি আছে। বলিউডৰ ছবিত অভিনয় কৰাৰ সুযোগ পালে ডিম্পু বৰুৱাই। फिल्म आने वाला है। मैं बहुत ज़्यादा एक्साइटेड हूँ और मैं भी उस फिल्म का थोड़ा सा हिस्सा बनने जा रहा हूँ। ছলমান খানৰ ভাতৃ আব্বাছ খানৰ সৈতে অভিনয় কৰিব ডিম্পু বৰুৱাই। সামাজিক মাধ্যমৰ যোগে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই সমগ্ৰ অসমক দিলে এটা সুখবৰ। এইবাৰ বলিউডৰ চিনেমাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে ডিম্পু বৰুৱাই। ইয়াৰ উপৰি ডিম্পু বৰুৱাই জনালে যে ছলমান খানৰ ভাতৃ আব্বাছ খানৰ সৈতে একেলগে অভিনয় কৰাৰ কথা। মই আহিছোঁ দেহৰাদুন, মানে ইয়াত এখন বলিউডৰ ফিল্ম শ্বুটিং চলি আছে। অসমৰ ওপৰত বলিউডৰ ফিল্মখন, আৰু তাত সৰুকৈ ময়ো থাকিম, মানে এটা ৰোল কৰিম। ফিল্মখনত এক্টিং কৰি আছে আৰবাজ খান, ভিলেন হৈ আছে ৰাহুল দেৱ, তাৰপিছত এক্ট্ৰেছ আছে ইউক্তি কাপুৰ আৰু কোন দেজি চাহ আৰু দেৱ মানেৰিয়া। ফিল্মখনত গান গাব সোনু নিগম, জাভেদ আলী, তাৰপিছত শংকৰ মহাদেৱন। অসমৰ ওপৰত মানে অসমৰ বিহুৰ এটা এটেক হয়, বিহু এটেক নামৰ চিনেমা হ'ব এইখন। বহুত হাই বাজেট চিনেমা, আৰু মোকো মানে এটা সৰু ৰোলত ইয়াত মানে সেই কৰিছে, আৰু বহুত মানে কি ক'ম আৰু আহিছোঁ দেহৰাদুন। এতিয়া কালিৰ পৰা ইয়াত আমাৰ শ্বুটিং হ'ব 2 দিনমান, খালি দিব। চিনেমাখন কেতিয়ালৈকে আহিব আন্দাজ? চিনেমাখন আহি যাব আৰু ধৰি লোৱা আপোনাৰ জুন জুলাই মানত চিনেমাখন আহিব। আৰু ডিম্পু বৰুৱাৰ এই সুখবৰটো পাই আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব। লগতে সমগ্ৰ অসমবাসীয়ে ডিম্পু বৰুৱাক জনাওক অলেখ শুভেচ্ছা। আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় আই অসম।